আগতকে বেছি ভোট পাই UPPL জিকি আছে। কুলিয়ে মাতিছে খুজলৰ খবৰ দিছে কুলিয়ে UPPL দল আজি যিটো বিশাল ৰেলী ইয়াত আমি এইটোকে ক'ব বিচাৰিছোঁ যে UPPLৰ জনপ্ৰিয়তা কোনো গুণে কম হোৱা নাই। যোৱা PTC নিৰ্বাচনত UPPL দল শাসনলৈ আহিব নোৱাৰাত বড়োলেণ্ডবাসী ৰাইজে দুখ পাইছে আৰু আজি যিহেতু পুনৰ বিধানসভা নিৰ্বাচনত ভোট দিবলৈ সুযোগ পাইছে বড়োলেণ্ডবাসী ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ ট্ৰেক্টৰকে ভোট দিব আৰু UPPLৰ 12জন MLA জিকাই পেলাই বিধানসভালৈ পঠাব এইটো নিশ্চিত হৈছে। খুজলৰ খবৰ দিছে ওলাই আহিছে সেয়া ওলাই আহিছে এই বাটেৰে UPPL শান্তিৰ প্ৰহৰী আমি UPPL শান্তিৰ প্ৰহৰী আমি UPPL শান্তিৰ প্ৰহৰী চৰ্ত সাপেক্ষে আমি সাপোৰ্ট কৰিম বা চৰকাৰ